Hi friends, welcome back to our channel once again. So আজিৰ ভিডিওটো বহুত ইম্পৰ্টেণ্ট ভিডিও হ'ব কিয়নো ইয়াত বহুতো ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন বিলাক আছে যিকোনো এক্সামত এই অৰ্গেনাইজেশ্যন ৰিলেটেড আপোনালোকক এটা বা দুটা কুৱেশ্যন খুদিয়ে থাকে সো আপোনালোকৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াত আপোনালোকে সকলো ৱৰ্ল্ড অৰ্গেনাইজেশ্যন আৰু সেইবিলাক কিমান চনত স্থাপিত হৈছিলে লগতে হেডকোৱাৰ্টাৰ ক'ত আছে এই গোটেইখিনি এই ভিডিওৰ A to Z পাই যাব সো বলক ভিডিওটো আৰম্ভ কৰো So first of all আমি অর্গানাইজেশন বিলাক চাম এটা ইউনেস্কো সো ইউনেস্কো এটা ইম্পর্টেন্ট অর্গানাইজেশন হয় সো ইউনেস্কোর ফুল ফর্মটো হ'ব দি ইউনাইটেড নেশনস এডুকেশনাল সায়েন্টিফিক এন্ড কালচারাল অর্গানাইজেশন দি ইউনাইটেড নেশনস এডুকেশনাল সায়েন্টিফিক এন্ড কালচারাল অর্গানাইজেশন সো এটো স্থাপনা হৈছিল 1945 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে আপোনালোকৰ পেৰিছ ফ্ৰান্সত ইয়াৰ হেডকোৱাৰ্টাৰ আছে সো এই হেডকোৱাৰ্টাৰটো আপোনালোকৰ কাৰণে নিশ্চয় ইম্পৰ্টেন্ট হয় কিয়নো এক্সামত আপোনালোকক এনেদৰে কুৱেশ্যনটো কৰিব ইউনেস্কোৰ হেডকোৱাৰ্টাৰ ক'ত আছে সো এটো হ'ব পেৰিছ ফ্ৰান্সত আৰু ইউনেস্কোৰ লোগো যেহেতু এটো আপোনালোকে চাই ল'ব লোগো এটা দেখিলে আপোনালোকৰ পটককে মনত পৰি যাব যে ইয়াৰ হেডকোৱাৰ্টাৰটো ইয়াত আছিল তেনেদৰে নেক্সট এতিয়া আমি চাম ইউনিসেফ সো ইউনিসেফো এটা ইম্পৰ্টেন্ট অৰ্গেনাইজেশ্যন হয় ইয়াৰ ফুল ফৰ্মটো হ'ব ইউনাইটেড নেশন চিলড্ৰেন ফাণ্ড আৰু এইটো স্থাপনা হৈছিল 1946 চনত এটো স্থাপনা হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো আছে আপোনালোকৰ নিউয়ৰ্কত ইয়াৰ হেডকোৱাৰ্টাৰ আছে সো ইউনিসেফৰ হেডকোৱাৰ্টাৰ ক'ত আছে নিউয়ৰ্কত আছে এটো আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট অৰ্গেনাইজেশ্যন হয় ইউনিসেফ হক ইউনেস্কো এইবিলাক সো ইয়াৰ লোগোটো এনেকুৱা হ'ব তেনেদৰে এতিয়া আমাৰ নেক্সট অৰ্গেনাইজেশ্যন আছে FAO FAOৰ ফুল ফৰ্ম হ'ব আপোনালোকৰ ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন আৰু এইটো স্থাপনা হৈছিল 1945 চনত এই FAO স্থাপনা কৰা হৈছিল মানে ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে ৰোম ইটালীত ইয়াৰ হেডকোৱাৰ্টাৰ আছে ইয়াৰ হেডকোৱাৰ্টাৰটো ৰোম ইটালীত আছে আৰু এইটো লোগো হ'ব এনেদৰে FAO সো এইটো এটা ইম্পৰ্টেন্ট অৰ্গেনাইজেশ্যন হয় ইয়াৰ ৰোম ইটালীত হেডকোৱাৰ্টাৰ আছে তেনেদৰে ILO যেটো এটো এটা ইম্পৰ্টেন্ট হয় আপোনালোকে এটো মনত ৰাখি থব ILO সো ILOৰ ফুল ফৰ্ম হ'ব ইন্টাৰনেশ্যনেল লেবৰ অৰ্গেনাইজেশ্যন আৰু এইটো স্থাপনা হৈছিল 1919 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে আপোনালোকৰ জেনেভা সুইজাৰলেণ্ডত ইয়াৰ হেডকোৱাৰ্টাৰ আছে ILO means ইন্টাৰনেশ্যনেল লেবৰ অৰ্গেনাইজেশ্যন হেডকোৱাৰ্টাৰ ক'ত আছে জেনেভা সুইজাৰলেণ্ডত আছে আৰু ইয়াৰ লোগোটো এনেকুৱা হ'ব সো তেনেদৰে এটো এটা WHO এটা ইম্পৰ্টেন্ট অৰ্গেনাইজেশ্যন হয় সো এটো হেলথ ৰিলেটেড অৰ্গেনাইজেশ্যন হয় সো ইয়াৰ ফুল ফৰ্মটো হ'ব ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যন আৰু এই WHO স্থাপনা কৰা হৈছিল 1948 চনত এই WHO স্থাপনা কৰা হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো আছে আপোনালোকৰ জেনেভা সুইজাৰলেণ্ডত ইয়াৰ হেডকোৱাৰ্টাৰ আছে আৰু ইয়াৰ লোগোটো এনেকুৱা হ'ব ওয়াৰ্ল্ড হেলথ অৰ্গেনাইজেশ্যনৰ তেনেদৰে এতিয়া ওয়াৰ্ল্ড বেংকৰ আমি চাম সো ওয়াৰ্ল্ড বেংকো এটা ইম্পৰ্টেন্ট আপোনালোকৰ অৰ্গেনাইজেশ্যন হয় সো ওয়াৰ্ল্ড বেংক স্থাপনা হৈছিল 1944 চনত এটো ওয়াৰ্ল্ড বেংকৰ স্থাপনা ডেট আপোনালোকক মনত থাকিব লাগিব যেহেতু কেতিয়াবা আপোনালোক ওয়াৰ্ল্ড বেংক কেতিয়া স্থাপনা কৰা হৈছিল বুলি সুধি দিব পাৰে সো 1944 চনত ওয়াৰ্ল্ড বেংকটো স্থাপনা হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো আছে ওয়াশ্বিংটন ডিসি আমেৰিকাত ইয়াৰ হেডকোৱাৰ্টাৰ আছে আৰু ইয়াৰ লোগোটো এনেকুৱা হয় এতিয়া আমাৰ নেক্সট অৰ্গেনাইজেশ্যন আছে IMF এটো ইম্পৰ্টেন্ট হয় আপোনালোকে ষ্টাৰ মাৰ্ক লগাই থব সো IMF ৰ ফুল ফৰ্ম হ'ব দি ইন্টাৰনেশ্যনেল মেন্ডেটৰী ফাণ্ড আৰু এই IMF স্থাপনা হৈছিল 1945 চনত ইয়াৰ লোগোটো এনেকুৱা হ'ব সো তেনেদৰে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে ওয়াশ্বিংটন ডিসি আমেৰিকাত আছে IMF ৰ হেডকোৱাৰ্টাৰ তেনেদৰে এতিয়া আমি নেক্সট অৰ্গেনাইজেশ্যন চাম সাৰ্ক সো এটো বহুত ইম্পৰ্টেন্ট হয় আপোনালোকে এটো 3 ষ্টাৰ লগাই ল'ব যেহেতু এটো বহুত ইম্পৰ্টেন্ট হয় সো এটো 3 ষ্টাৰ লগাই ল'ব আৰু এই সাৰ্কৰ ফুল ফৰ্মটো হ'ব দি সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন আৰু এইটো স্থাপনা হৈছিল 1985 চনত এইটো এনেকৈ আপোনালোকক এনেদৰেও সুধিব পাৰে সাৰ্কৰ ফুল ফৰ্মটো কি হ'ব তেনেকৈও সুধিব পাৰে সো আপোনালোকে এই ফুল ফৰ্মটো মনত ৰাখিব দি সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কোঅপাৰেশ্যন আৰু এই সাৰ্কৰ লোগোটো এনেকুৱা হ'ব আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো আছে কাঠমাণ্ডু নেপালৰ ৰাজধানী কাঠমাণ্ডুত এই সাৰ্কৰ হেডকোৱাৰ্টাৰ আছে আৰু এই সাৰ্কত সদস্য দেশ কেইটা আছে সদস্য দেশ আছে আমাৰ 8টা সদস্য দেশ আছে এই সাৰ্কত সো এটো আপোনালোকে মনত ৰাখিব
তেনেদৰে নেক্সট কুৱেশ্যন আছে নেক্সট অৰ্গেনাইজেশ্যন আছে আমাৰ নেটো চ' নেটো এটা ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন হয় আপোনালোকে এইটো নোট ডাউন কৰি ৰাখিব চ' ইয়াত যিমানবিলাক অৰ্গেনাইজেশ্যন কোৱা হ'ব চ' গোটেইবিলাক আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় চ' নেটোৰ ফুল ফৰ্মটো হ'ব নৰ্থ এটলাণ্টিক ট্ৰিটি অৰ্গেনাইজেশ্যন চ' ইয়াৰ স্থাপনা কৰা হৈছিলে 1949 চনতে নেটো স্থাপনা কৰা হৈছিলে আৰু এই নেটোৰ হেডকোৱাৰ্টাৰ আছে ব্ৰুচেলছ বেলজিয়ামত ইয়াৰ হেডকোৱাৰ্টাৰ আছে নেটোৰ হেডকোৱাৰ্টাৰ ক'ত আছে ব্ৰুচেলছ বেলজিয়ামত আৰু এইটো ইয়াৰ নেটোৰ লগতো হ'ব তেনেদৰে এতিয়া নেক্সট আছে ৰেড ক্ৰছ চ' এই ৰেড ক্ৰছ কেতিয়া স্থাপনা কৰা হৈছিলে 1963 চনত এই ৰেড ক্ৰছ স্থাপনা কৰা হৈছিলে আৰু এই ৰেড ক্ৰছৰ আপোনালোকৰ হেডকোৱাৰ্টাৰটো আছে জেনেভা ছুইজাৰলেণ্ডত আৰু প্ৰতি বছৰে 8 মে'ত আপোনালোকৰ ৰেড ক্ৰছ দিৱস পালন কৰা হয় এইটো বাৰে এক্সামত সুধি থাকে যে কোনটো তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয় চ' 8 মে' তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰে আপোনালোকে এইটো মনত ৰাখিব আৰু ইয়াৰ লগতো এনেকুৱা ধৰণৰ হ'ব তেনেদৰে নেক্সট অৰ্গেনাইজেশ্যন আছে আমাৰ OPEC চ' এইটো OPECও এটা ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন হয় আপোনালোকে ষ্টাৰ মাৰ্ক লগাই থ'ব চ' OPECৰ ফুল ফৰ্মটো হ'ব অৰ্গেনাইজেশ্যন অফ দি পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজ এইটো পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰিজবিলাকৰ এটা সংগঠন হয় চ' এইটো 1960 চনত স্থাপন কৰা হৈছিলে আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো আছে ভিয়েনা অষ্ট্ৰিয়াত আছে ইয়াৰ হেডকোৱাৰ্টাৰ OPECৰ হেডকোৱাৰ্টাৰ ক'ত আছে OPECৰ হেডকোৱাৰ্টাৰ আছে ভিয়েনা অষ্ট্ৰিয়াত আৰু ইয়াৰ লগতো এনেকুৱা ধৰণৰ হয় তেনেদৰে নেক্সট এতিয়া আমি আৰু নেক্সট এটা অৰ্গেনাইজেশ্যন WTO চ' WTO এটা ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন হয় ইয়াৰ ফুল ফৰ্মটো হ'ব ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন চ' ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন আপোনালোকৰ হেডকোৱাৰ্টাৰ আছে কিমান চনত স্থাপন কৰা হৈছিলে 1995 চনত স্থাপন কৰা হৈছিলে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে আপোনালোকৰ জেনেভা ছুইজাৰলেণ্ডত WTOৰ হেডকোৱাৰ্টাৰ আছে আৰু WTO মিনছ ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যনৰ লগতো এনেকুৱা হয় তেনেদৰে নেক্সট কুৱেশ্যন এতিয়া এছিয়ান চ' এই এছিয়ানো আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় চ' এছিয়ানৰ ফুল ফৰ্ম হ'ব এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন এইটো স্থাপনা কৰা হৈছিলে 1967 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে জাকাৰ্টা ইণ্ডোনেছিয়াত আছে আপোনালোকৰ এইটো এছিয়ানৰ হেডকোৱাৰ্টাৰ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত আছে আৰু এইটো আপোনালোকৰ এছিয়ানৰ লগতো হ'ব তেনেদৰে এইটো ইণ্টাৰনেশ্যনেল কোৰ্ট আছে এইটো আপোনালোকৰ গ্ৰেড 3 এক্সামত আহিছিলে এই কুৱেশ্যনটো ইণ্টাৰনেশ্যনেল কোৰ্টৰ আপোনালোকৰ হেডকোৱাৰ্টাৰটো ক'ত আছে মানে এনেকৈ সুধিছিলে যে আন্তৰ্জাতিক ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত আছে চ' মুখ্য কাৰ্যালয় মানে হেডকোৱাৰ্টাৰ হ'ব এইটো আছে দি হেগ নিডাৰলেণ্ডত আছে ইণ্টাৰনেশ্যনেল কোৰ্টৰ মুখ্য কাৰ্যালয় আৰু তাৰপিছত ইয়াক স্থাপনা কৰা হৈছিলে 1946 চনত ইয়াক স্থাপনা কৰা হৈছিলে আৰু ইণ্টাৰনেশ্যনেল কোৰ্টৰ লগতো এইটো হয় ইণ্টাৰনেশ্যনেল কোৰ্ট এইটো লোগো নহয় এইটো হয় ইণ্টাৰনেশ্যনেল কোৰ্ট তেনেদৰে নেক্সট এতিয়া ইণ্টাৰপল আছে চ' ইণ্টাৰপলো এটা ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন হয় চ' ইণ্টাৰপল কিমান চনত স্থাপনা কৰা হৈছিলে ইণ্টাৰপল 1923 চনত স্থাপনা কৰা হৈছিলে আৰু ইণ্টাৰপলৰ ফুল ফৰ্মটো হ'ব ইণ্টাৰনেশ্যনেল ক্ৰিমিনেল পুলিচ অৰ্গেনাইজেশ্যন আৰু এইটো স্থাপনা কৰা হৈছিলে 1923 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো আছে আপোনালোকৰ লিয়ন ফ্ৰান্সৰ লিয়নত আছে ইণ্টাৰপলৰ হেডকোৱাৰ্টাৰ তেনেদৰে নেক্সট কুৱেশ্যন এতিয়া ADB বহুতো এক্সামত সুধিয়ে থাকে মিনছ SSCৰ এক্সাম হওক ৰেলৱেৰ এক্সাম হওক বহুতো এক্সামত এই ADB অৰ্গেনাইজেশ্যনটো সুধিছে চ' ADBৰ ফুল ফৰ্মটো হ'ব এছিয়ান ডেভেলপমেণ্ট বেংক চ' এই এছিয়ান ডেভেলপমেণ্ট বেংক কিমান চনত স্থাপনা কৰা হৈছিলে 1966 চনত স্থাপনা কৰা হৈছিলে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে মনিলা ফিলিপিনছত আছে এছিয়ান ডেভেলপমেণ্ট বেংকৰ হেডকোৱাৰ্টাৰ আৰু এইটো লগতো এনেকুৱা হ'ব তেনেদৰে নেক্সট ইউনেপ চ' এই ইউনেপো ইম্পৰ্টেণ্ট অৰ্গেনাইজেশ্যন হয় চ' আপোনালোকে এইটো নোট ডাউন কৰি ল'ব ইয়াৰ ফুল ফৰ্মটো হ'ব ইউনাইটেড নেশ্যন এনভাইৰনমেণ্ট প্ৰগ্ৰাম আৰু এইটো স্থাপনা কৰা হৈছিলে 1972 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো আছে নাৰৱি কেনিয়াত আছে ইউনেপৰ হেডকোৱাৰ্টাৰ আৰু ইউনেপৰ লগতো এনেকুৱা হয় তেতিয়া নেক্সট আমাৰ অৰ্গেনাইজেশ্যন আছে ব্ৰিক্স চ' ব্ৰিক্সত চিম্পলি 5টা দেশ
সোমাই আছে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা সাউথ আফ্ৰিকা আৰু কেতিয়াবা আপোনালোকক এনেদৰে সুধিব পাৰি যে ব্ৰিক্সত কিমানটা দেশ সোমাই আছে সো এই পাঁচটা দেশ হ'ব ব্ৰিক্সত ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা আৰু ইয়াৰ নামতে আপোনালোকে বুজি পাব বিৰ পৰা ব্ৰাজিল আৰৰ পৰা ৰাছিয়া আইৰ পৰা ইণ্ডিয়া চিৰ পৰা চাইনা আৰু এছৰ পৰা সাউথ আফ্ৰিকা সো এনেকেও কুৱেশ্যন দিব পাৰে যে অপশ্যনবিলাক আপোনালোকৰ বিভিন্ন ধৰণৰ দেশৰ নাম দি পেলাই ইয়াৰ ভিতৰত কোনটো ব্ৰিক্সত নাই বুলি তেনেকেও সুধিব পাৰে সো আপোনালোকৰ নামতে যেহেতু ইয়াৰ এনসাৰ আছে সো মনত ৰাখিবলৈও সহজ হ'ব আৰু এইটো স্থাপনা হৈছিল 2009 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰটো নাই যেহেতু বছৰে বছৰে নতুন নতুন ধৰক এই পাঁচটা দেশৰ কোনো এটা দেশত ইহঁতৰ মিটিংটো অনুষ্ঠিত হয় সো সেইকাৰণে ইয়াৰ হেডকোৱাৰ্টাৰটো নাই সো আজি আমি বহুত ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিলোঁ যিটো অৰ্গেনাইজেশ্যন ৰিলেটেড আছিলে ইয়াত যিমানবিলাক অৰ্গেনাইজেশ্যন আমি ডিছকাছ কৰিলোঁ গোটেইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয় আপোনালোকে যদি ইয়াৰ স্থাপনাৰ ডেটটো মনত ৰাখিব নোৱাৰে তথাপিও আপোনালোকে এই অৰ্গেনাইজেশ্যনবিলাকৰ হেডকোৱাৰ্টাৰবিলাক আপোনালোকে মনত ৰাখিব লাগিব কিয়নো এই যিমানটা আজি আমি ডিছকাছ কৰিলোঁ এইবিলাকৰ পৰা এটা নহয় এটা আপোনালোকে প্ৰত্যেকটো এক্সামত কুৱেশ্যনটো দেখিবলৈ পাব সো এইটোৱে আছিলে আজিৰ ভিডিঅ'টোত আমি অৰ্গেনাইজেশ্যন ৰিলেটেড ভিডিঅ'টো আমি ডিছকাছ কৰিলোঁ যদি আপোনালোকৰ কিবা কনফিউজন আছে কমেণ্ট কৰি জনাই দিব সো চেনেলটোত নতুনকৈ ভিজিট কৰি থাকিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সো আজিৰ কাৰণে ইমানেই আছিলে নেক্সট ভিডিঅ'ত লগ পোৱাকৈ থেংক ইউ ফৰ ৱাচিং